1 নম্বৰ প্ৰশ্ন শ্বহীদ দিৱস কিমান তাৰিখে উদযাপন কৰা হয়? 10 ডিচেম্বৰ তাৰিখে শ্বহীদ দিৱস উদযাপন কৰা হয়। কোনখন জিলাত সৈনিক বিদ্যালয় অৱস্থিত? গোৱালপাৰা জিলাত সৈনিক বিদ্যালয় অৱস্থিত। কোনজন একমাত্ৰ অসমবাসী যিয়ে প্ৰথম ৰাউণ্ড টেবল সন্মিলনত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল 1930 চনত লণ্ডনত? চন্দ্ৰধৰ বৰুৱাই একমাত্ৰ অসমবাসী যিয়ে প্ৰথম ৰাউণ্ড টেবল সন্মিলনত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় অসম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত? যোৰহাটত অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় অৱস্থিত। অসমৰ একমাত্ৰ মীন বিজ্ঞান মহাবিদ্যালয় ক'ত অৱস্থিত? ৰহাত অসমৰ একমাত্ৰ মীন বিজ্ঞান মহাবিদ্যালয় অৱস্থিত। কোনজন গায়কক বিহুৰ ৰজা বুলি জনা যায়? খগেন মহন্তক বিহুৰ ৰজা বুলিও জনা যায়। অসম ৰত্ন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন? ডক্টৰ ভূপেন হাজৰিকা অসম ৰত্ন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া। কাক প্ৰেম আৰু ৰদালিৰ কবি বুলিও জনা যায়? হীৰেন ভট্টাচাৰ্যক প্ৰেম আৰু ৰদালিৰ কবি বুলিও জনা যায়। কোন বছৰত মামণি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰে? 2000 চনত মামণি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰে। কোনে কবিতা সংকলন অলকানন্দা লিখিছিল? নলিনীৱালা দেৱীয়ে কবিতা সংকলন অলকানন্দা লিখিছিল।